এই সিদ্ধাৰ্থ বোলা মেনেজাৰটো দেখিলে গুণ্ডা প্ৰবৃত্তিৰ মানুহ যেন লাগে। আৰু এই সিদ্ধাৰ্থ শৰ্মাই আগৰ পৰাই জুবিনদাৰ পাৰফৰ্মেঞ্চত জুবিনদাৰ অনুৰাগীক ষ্টেজৰ পৰা দলিয়াই দিছিলে, মাৰপিট কৰিছিলে। আৰু চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ, ইমানখিনি হোৱাৰ পিছতো জুবিনদাৰ এই মেনেজাৰটোক, পাগলটোক, পাখণ্ডটোক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম কিয় হোৱা নাই? অতি সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত উচিত তদন্ত হ'ব লাগে। জুবিনদাৰ যিমান লেনদেন আছিলে, টকা পইচাৰ পৰা আদি কৰি গুগল পে', ফোনপে', বেংক ষ্টেটমেণ্ট, সম্পূৰ্ণ A to Z সিদ্ধাৰ্থ শৰ্মাৰ এইবিলাক জাজ হ'ব লাগে। কাৰণ জুবিনদাৰ বহুত টকা পইচা এনেকৈ খাই থৈ দিছে সিদ্ধাৰ্থ শৰ্মাই। গতিকে চৰকাৰলৈ অনুৰোধ, যিমান সোনকালে পাৰে, আমাৰ অসমবাসীৰ দাবী, আটাইকেইজন পাখণ্ডকে, ইহঁতৰ টীমটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পেলাই উচিত তদন্ত ল'বলৈ